মঙলদৈ ভুটিয়াচাং পথ অৰ্থাৎ 4 নম্বৰ ৰাজ্যিক ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলাক পাইছে জনতাক। জনপ্ৰতিনিধিৰ নীৰৱ ভূমিকাৰ বাবে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে পথছোৱাত। প্ৰত্যেক বছৰে মেৰামতিৰ নিবিদা লাভ কৰে ঠিকাদাৰ প্ৰভু আগৰৱালা এণ্ড কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে। কিন্তু অতি নিম্নমানৰ কাম কৰাৰ বাবে এনেদৰে জহি খহি গৈ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে পথছোৱাত। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে এই পথছোৱা নিৰ্মাণৰ বাবে। বিধায়ক মহেশ্বৰ বড়ো আৰু সাংসদ দিলীপ শইকীয়াৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। কাৰণ বছৰ বছৰ ধৰি এই পথছোৱাৰে যাতায়াত কৰি আহিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলবাসী ৰাইজে। তাৰ পাছতো কোনো চৰকাৰৰ বৰমূৰীয়া আজিলৈ এই পথছোৱা মেৰামতিত গুৰুত্ব প্ৰদান নকৰিলে। ফলত এনেকৈ জমৰ যাতনা ভোগ কৰিব লগা হৈছে সাধাৰণ ৰাইজে। চৰকাৰলৈ ৰাইজৰ আহ্বান, শীঘ্ৰে পথছোৱা মেৰামতি কৰিব লাগে। মঙলদৈ ভুটিয়াচাং পথৰ দুৰৱস্থা। আমাৰ ইয়াতে জনপ্ৰতিনিধি থকা স্বত্তেও তেওঁ এই ৰাস্তাটোৰে অহা যোৱা কৰিয়ে থাকে দিল্লী পুৱাৰ পৰা গধূলিলৈ। গতিকে তাক আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ ৰাইজে সকীয়াই দিব বিচাৰিছোঁ। কম সময়ৰ ভিতৰত যদি এই ৰাস্তাটো মেৰামতি নকৰে কিন্তু কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ ৰাইজে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰিম।